ইয়াতে মন্দিৰত আহিবলৈ তলত কোনোবাই বিয়াৰ খাই আছিলে। অৱস্থা বেয়া হৈ গৈছে আৰু একো খোৱা নাই ৰাতিপুৱাৰ পৰা। হেল্ল' এভৰিৱান, মই মেকআপ আৰ্টিষ্ট পৰাগ কলিতা। মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল টাইটেল চাই গমে পাইছে পাৰ্বতী পাহাৰ গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, আপোনাক গোটেইখিনি দেখুৱাই আছোঁ। এয়া পাৰ্বতী পাহাৰৰ মেইন গেট। ধুনীয়াকৈ গেটত সেৱা চেৱা কাঢ়ি ল'লোঁ। এতিয়া গৈ আছোঁ ওপৰত। আজি ইমান মানুহ নাই, বতৰটো কিন্তু ঠাণ্ডা আজি মানুহ ওপৰত আছে চাগে, গম পোৱা নাই, কিন্তু তলত বেছি মানুহ নাই। বহুত দিন অহা নাই না, তো তাৰ কাৰণে একদম ভৰি বিষাই গৈছে অলপ আহোঁতে। গাইছ, ঘামি অৱস্থা পূৰা বেয়া হৈ গৈছে। বেছি দূৰ নাই আৰু পামেই। ইয়াতে এইটো এটা মন্দিৰ, বাকী তাৰ ওপৰতে মেইন মন্দিৰটো। ফাইনেলি পালোঁ আৰু গাইছ, সেইটো চেণ্ট্ৰেল ইয়াতে তলতে থৈ দিলোঁ। তো এতিয়া গৈ থাকোঁ আৰু ওপৰত। ফাইনেলি আহি পালোঁ, এইটো তলৰ ভিউটো। জয় শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীক স্মৰণ কৰি হৰি বল হৰি বল। ধুনীয়াকৈ সেৱা চেৱা কাঢ়ি ল'লোঁ। এতিয়া অকণমান বহি আছোঁ আৰু মন্দিৰতে। বহুত গৰম। ডাষ্টবিনৰ ব্যৱস্থা কৰা হৈছে যাতে পৰিৱেশটো লেতেৰা নহয়। আৰু এইফালে চাওকচোন, পৰিৱেশটো সেউজীয়া আৰু সেউজীয়া। আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু পাৰ্বতী পাহাৰ আমাৰ ঘৰৰ পৰা ইমান বেছি দূৰত নহয়, আমাৰ আহিয়ে থকা হয়। তো আপোনালোকেও যদি আহিব বিচাৰে তো আহিব পাৰে, আহি বহুত বেছি ভাল পাব। পৰিৱেশটো বহুত বেছি ধুনীয়া হয়, সেউজীয়া আৰু সেউজীয়া। আৰু অকণমান ঠাণ্ডা পৰিলেতো মানে ৰাতিপুৱা 4:30, 4টা, 5টা এনেকুৱাকৈ মানুহ আহে। তো আপোনালোকেও যদি আহে তো আহিব পাৰে। প্ৰায় মানুহ গ'লে, বাকী নয়ন আৰু মই আছোঁ এতিয়া মন্দিৰত। সময় প্ৰায় 2টা বাজিলে। এতিয়া আমি ঘৰত যাব ওলাইছোঁ, যিহেতুকে মানুহ তেনেকুৱাকৈ নাই। তো আমিও গৈয়ে থাকোঁ। দুপৰীয়াও হৈছে আৰু ভোকো লাগিছে অলপ। মন্দিৰত আহি মানে বেলেগ জেগা নাই আৰু বিয়াৰ খোৱা কিবা খোৱা। ইয়াতে মন্দিৰত আহিবলৈ তলত কোনোবাই বিয়াৰ খাই আছিলে। কেনেকুৱা মানসিকতাৰ মানুহ হ'ব লাগিব। পূৰা ওপৰৰ পৰা দৌৰি আছোঁ। ইয়াতে খুব ধুনীয়া বতাহ দিছে, মানে ওপৰতকৈ তলত বতাহটো বেছি। আগতে শিল এটাত মা পাৰ্বতী আৰু ভোলানাথৰ ছবি অংকন কৰা আছে, তো আপোনালোকক দেখুৱাই আছোঁ। তেল ভৰাব ডিপুত আহিছিলোঁ, তো ডিপু গৈয়ে নাপালোঁ, তেল শেষ হৈ থাকিল। এতিয়া খোজকাঢ়ি যাই থাকিব লগা হৈছে। আৰু খোজকাঢ়িব নোৱাৰোঁ। এখন ইয়াতে চাং পতাই আছিলে, তো তাতে অলপ সময় বহি দিছোঁ। আহিব আৰু সি যেতিয়াই আৰু খোজকাঢ়িব নোৱাৰোঁ, তাত বহুত খোজকাঢ়িলোঁ গাইছ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, লগতে পেজখন ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।